ভাইটি তুমি এবাৰ প্ৰথম ইণ্টাৰভিউ দিবলৈ আহিছা হয় নাই? হয় ছাৰ, এবাৰ মই প্ৰথম ইণ্টাৰভিউ দিব আহিছোঁ। তোমাৰ নাম কি? ক্ষিতীশ। তোমাৰ দেউতাৰ নাম কি? নীতিশ। ঘৰ ক'ত তোমাৰ? পেৰিছ। তোমাৰ বয়স কিমান? 25। তুমি কি খাই ভাল পোৱা? পেটিছ। ইমান মিলাই কেনেকৈ কথা কোৱা হে? প্ৰেক্টিছ। জিভা কিন্তু তামাম পিছল কৰি ৰাখিছা। পলিছ। স্বাস্থ্য তোমাৰ পুৰা নিপুতল। মালিছ। পাগল নেকি তুমি হে? কি ধৰণৰ কথা কোৱা? জিনিছ। তোমাৰ লগত কথা পতাটোৱে ভুল আছিল মোৰ। ফিনিছ।